আজি মোৰ চিলিণ্ডাৰটো বাৰ্ষ্ট কৰিবলৈ ওলাইছে দেই। এইটো দেখিছেনে? মই 3 মাহ 4 মাহমানৰ আগৰ পৰা পইচা গোটাই আছিলোঁ আৰু আজি বোলো ভাঙো কিমান ওলাই চাওঁ, কিয়নো ইমান মোৰ ধৈৰ্য নাই আৰু ইমান ৰৈ থাকিবলৈ। এইবাৰ যিহেতু প্ৰথম গোটাইছিলোঁ এনেকৈ, ইয়াৰ আগত মই গোটোৱা নাই আৰু সেইকাৰণে মই ভাঙি চাওঁ সদায়ে লাগি থাকে। আজি বোলো ফাইনেলি ভাঙিয়ে পেলাওঁ, কিমান ওলাব আৰু কম ওলালেও একো নাই। আৰু মই যিহেতু ভাঙি আছোঁ, ভাঙিব পৰাই নাই। সেয়া দেখিছেনে অকণে হৈছে, সেইকাৰণে মানুহজনকে ক'লোঁ বোলো ডাঙৰকৈ ফুটা কৰি দিয়া। আছে অলপ কিমান আছে দিয়া আহাতকৈ বেছি মোৰে পইচা। ই এটকাও নাই তোমাৰ, এটকাও নাই। কি কথা ক'ব আহিছা? প্ৰথমবাৰে ইমানখিনি পইচা আহিছে, ধনী হৈ গ'লোঁ।